আজি বনাম লাই শাকৰ লগত ব্ৰইলাৰ। ভিডিঅ'টি শেষলৈকে চাব দেই, ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। এইফালে লাই শাক ব্ৰইলাৰ মাংস ৰেডি কৰি লৈছোঁ। এইফালে পিঁয়াজখিনি ভাজি লৈছোঁ। এতিয়া পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পাছত মাংসখিনি দি দিলোঁ। এইফালে এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। লগতে পিচি থোৱা এই আদা ৰচুন পেষ্টটো দি দিছোঁ। আৰু এইফালে ৰেড চিলি, মিট মছলা, চিকেন মছলা, জিৰা, হালধি, ধনিয়া পাউডাৰ দি দিছোঁ। মাংসখিনি অলপ সিজিব দিছোঁ। এতিয়া ভালদৰে ধুই লাই শাকখিনি দি দিছোঁ। বেছিভাগে লাই শাকৰ লগত গাহৰি দিয়ে খায়, কিন্তু মই গাহৰি নাখাওঁ, সেইকাৰণে এনেদৰে বনাই খাই ভাল পাওঁ। আপোনালোকে এনেদৰে লাই শাক দি ব্ৰইলাৰ মাংস খাই ভাল পায়নে? কমেণ্ট কৰি জনাবচোন। এয়া মোৰ লাই শাকৰ লগত ব্ৰইলাৰ মাংস ৰেডি।